কথাই নুশুনা হৈছে দিনক নে মানকে কলো যেন সোপা থপা লগাই নথবি দেই বুলি নুশুনে দেই নুশুনে এনা নিবুৱাই ক'পা পালো মোৰ ফুটা কপালখন ফুটা কপালখন কি কথা দেই মই যাং ইয়াপা দেই মই জবালে গৈ যাবলৈ আছো দেখাম দেই তুই কি কথা মা কিবা কৈছিলি না কিন্তু আই মই যে শুনিয়েন পালং বাউকে লগৰ এটা ফোন কৰিছিলে আকৌ আই পিছৰ শেষা বুলিনো যেন এনেকৈ থপা লগাই থ'ব লাগিছে না এনজে ইমান দগা আমনি লাগিছে আৰু দেই মোৰ আমনি লাগিছে পিছৰ কেনেকৈ কৈছে আইষ্টা মোক ইম্পৰ্টেণ্ট কল এটা আহিছিলে দেখিয়ে ক গোটৰ কাৰণে আহিছিলে লোন লাগে হেনো এটা সেইকাৰণে ফোন কৰিছিলে ক এনেকৈ নহবি ক ইমানকৈ বুজি নোপোৱা নহবি ক আই তোৰ মৰাটো যেতিয়াও অকণমান সেই ফোনডালৰ লগতে লাগি থাকিবিচোন আৰু কিমান কম যে ঘৰত মেখেলা চাদৰ পিন্ধি থাকিবি যখিনিজনী কথাহে লাগিছে চুলিৰ পৰা চাবা চুলিৰ পৰা খোপাই দি ধুনীয়াকৈ বান্ধি থ'ব জানে এমানি বোৱাই এমাহ চিতা মোৰ ফুটা কপালৈ দেহি ঐ লোকৰ ইমান বাৰু বয়সখন আছে মেখেলা চাদৰ পিন্ধি থাকে খোপা ধুনীয়াকৈ বান্ধি থাকে মুষ্টা হে কিন্তু এনা ৰচকী চিতা কিন্তু এনা চুটি চিটি কাপোৰখন পিন্ধি থাকে চুলিৰ পৰা সঁচাকৈ যখিনি চিতা নাই ঈশ্বৰ ৰাম ৰাম দেই